হেল্ল' ফ্ৰেণ্ডছ আপোনালোকক মোৰ ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আজি আপোনালোকে ভাবিছে চাগে ইমান সাজি কাচি আছে আজি এখন বিয়াত নিমন্ত্ৰণ কৰিছে আমাৰ ঘৰৰ ওচৰৰে ভাইটি এটাৰ বৰ বিয়া আছে বেংগলী সম্প্ৰদায়ৰ তেনেহ'লে বলকচোন যাওঁ বিয়া ঘৰলৈ আৰু বিয়াত কেনেকৈনো ডেকোৰেশ্যন কৰিছে আৰু কিনো আইটেম আছে সকলো আপোনালোকক দেখাম বিয়াখন লেখাপানীৰ ষ্টেচনৰ ওচৰৰ হয় আৰু ৰাস্তাৰ পৰাই অলপ সোমাব লাগে সোমাই অহাৰ পৰাই পেণ্ডেলৰলৈকে এনেদৰে লাইটৰ ডেকোৰেশ্যন কৰিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু পেণ্ডেললৈ অলপ সোমাব লাগে ভিতৰলৈ সোমাই আহি এতিয়া বিয়া ঘৰ পালোহি ইয়াক চাওকচোন ইমান ধুনীয়া সজাইছে অকল ফুলেই সজাইছে আৰু বাহিৰত চেলফি পইণ্টো বনাই দিছে কোনোবাই ফটো উঠাব বিচাৰিলে ফটো উঠাব পাৰে এয়া আমি পেণ্ডেলত সোমাইছোঁ আৰু পেণ্ডেল লাইটিং আৰু ফুল দিয়ে সজাইছে চাওকচোন ইমান ধুনীয়া লাগিছে ভিতৰৰ ফালে আকৌ কইনা বহা ঠাইডোখৰ বহুত ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে চাওকচোন অকল ফুলেই সজাইছে দৰা কইনা ৰখি আছে মানুহবিলাক আহি কেনে গিফ্ট দিছে আমিও অলপ সময়ৰ পাছত দৰা কইনাক গিফ্ট দিবলৈ গ'লোঁ গিফ্ট দিয়াৰ পিছত বাইদেউ মই তাতে অলপ দেৰি বহিলোঁ আৰু দৰা কইনাক চালোঁ কইনাজনী দেখিবলৈ বহুত ধুনীয়া ময়ো কইনাৰ লগত দুকপিমান ফটো তুলিলোঁ মোক ডেকোৰেশ্যনখিনি বহুত ধুনীয়া লাগিলে মই বাৰ ডেকোৰেশ্যনখিনিয়ে চাই আছোঁ ইমান ধুনীয়া হৈছে পেণ্ডেলৰ বাহিৰতো চেলফি পইণ্ট বনাইছে আৰু পেণ্ডেলৰ ভিতৰতো এনেদৰে চেলফি পইণ্ট বনাইছে মানুহ বহুত হৈছে পেণ্ডেলটো বহুত ডাঙৰ হোৱাৰ কাৰণে মানুহবিলাকৰ অসুবিধা হোৱা নাই পেণ্ডেলৰ ভিতৰতে ছাইডত এনেদৰে কফি মেচিন থৈছে আৰু কফি বনাই আছে কফি বহুত টেষ্টি আছিলে মানুহবিলাকে নিজে নিজে লৈও খাইছে আৰু ৱেটাৰে দিও দিছে ময়ো কফি একাপ খালোঁ বহুত টেষ্টি আছিলে আৰু এনেকৈ পাণ বনাই থৈছে যাৰ যেনেকৈ মন যায় খাব পাৰে পাণৰ বহুত আইটেম আছে বস্তু বহুত দিছে মই পিছে পাণ খাই ভাল নাপাওঁ মই এইবিলাক বস্তু নাখাওঁ কফিৰ লগত আৰু এনেকৈ খাবলৈ দিছে এটা চপ জেলেপি এখন আৰু ফ্ৰেঞ্চ ফ্ৰাই খাবলৈ বহুত টেষ্টি আছিলে বিশেষকৈ জেলেপিটো খাবলৈ বহুত টেষ্টি আছিলে মই দুবাৰ খালোঁ মই চকী এখনত বহি ল'লোঁ আৰামছে আৰু বস্তুবিলাক খালোঁ খাই বহুত ভাল লাগিলে মই খাই বহুত ভাল পাওঁ
আমাক খাবলৈ মাতিলে। খোৱা ঠাইডোখৰো বহুত ডাঙৰ আছিলে, একেলগে বহুত মানুহে খাব পাৰে আৰু আমিও লগতে বহিলোঁ। প্ৰথমতে আমাক পানী বটল দিলে, তাৰপিছত দিলে পুৰি আৰু পুৰিৰ লগত দিলে কাবুলী চানা, পনীৰ। সেইখিনিও খাবলৈ বহুত টেষ্টি আছিলে, খাই বহুত ভাল লাগিলে। প্ৰথমতে মই ভাবিছিলোঁ পুৰি হয়, তাৰপিছত খাই গম পালোঁ যে ডাল পুৰি হয়। এনেও মই কাবুলী চানা, পুৰি এইবিলাক ভাল পাওঁ। মই খাবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত দিলে প্লেইন ৰাইচ। প্লেইন ৰাইচৰ লগত দিলে বেঙেনা ফ্ৰাই আৰু দাইল। মই দাইল অলপে ল'লোঁ, মই দাইল খাই ইমান ভাল নাপাওঁ। আৰু দিলে মছালা পনীৰ। পনীৰ দিয়াৰ লগে লগে আহি গ'ল ফ্ৰাই ৰাইচ, আৰু ফ্ৰাই ৰাইচো খালোঁ। সেইখিনি খাই থাকোঁতে আহি গ'ল ফিছ। ফিছখিনিও অলপ শুকান শুকান বনাইছিলে, খাবলৈ বহুত টেষ্টি আছিলে। ডাল পুৰি বহুত টেষ্টি আছিলে, সেয়ে মই আৰু এখন ল'লোঁ। বিয়া এখনলৈ আহিলে মেইন আইটেমটো হ'ল মাংস। এয়া আহি গ'ল সকলোৰে ফেভৰেট খাচী মাংস। আমাৰ ইয়াত এটা ভাল যে কেটাৰিং পাৰ্টিয়ে কোনো কঞ্জুচি নকৰাকৈ যিমানেই লাগে সিমানেই মাংস বা বেলেগ আইটেম দিয়ে। ইয়াৰ লগতে এটা কথা কওঁ, যিমান খাব পাৰে সিমানেই ল'ব লাগে। অযথা লৈ খোৱাখিনি নষ্ট কৰিব নালাগে। আমি সকলোৱে ভালদৰে খালোঁ। যিমানেই খোৱাৰ আইটেম দিছিলে, গোটেই খোৱা আইটেমখিনিয়ে বহুত টেষ্টি আছিলে। কিবা চাটনি এটা নিচিনা দিছিলে, মই ধৰিব নোৱাৰিলোঁ। আৰু তাৰপিছতে দিলে দৈ। দৈখিনিও মিঠা দৈ আছিলে, খাবলৈ বহুত টেষ্টি আছিলে। দৈ খোৱাৰ পিছত আমাৰ ইয়াত এটা নতুন আইটেম দেখিলোঁ, বেক কৰা। আৰু এইটো চুইট ডিছ হয়। ওপৰত আছিলে কালাকন আৰু তলৰ ৰসগোল্লা। খাবলৈ বহুত টেষ্টি আছিলে। ভাত খাই উঠি এনেদৰে পাণ সজাই থৈছে, পাণ খাব পাৰে। ঋষিয়ে ৰিকুৱেষ্ট কৰাৰ কাৰণে ময়ো পাণ খাম বুলি মই খাবলৈ দিলোঁ। গৌৰৱ আৰু চুনচুনিও খালে। মই পাণ খাই ভাল নাপাওঁ, সেইকাৰণে মই নাই খোৱা। ফ্ৰেণ্ডছ, আমি বিয়া খাব গৈছিলোঁ 8টা বজাত আৰু এতিয়া প্ৰায় 10:30মানেই হ'ল। ৰাতিও বহুত হ'ল। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যোনে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজলৈ আকৌ অন্য এটা ভিডিঅ' লৈ আহিম। আজিলৈ ইমানেই। শুভৰাত্ৰি। বাই বাই।